মোৰ এই 4 নম্বৰ জমদুমাৰ সমষ্টিৰ অধীনস্থ আমাৰ UPPL আৰু BJPৰ গোটেইবিলাক আমাৰ কমিটি আছে, শক্তি কেন্দ্ৰ আছে আৰু প্ৰাইমাৰীবিলাকক লৈ সীমিত মানুহলৈ আমি এতিয়া প্ৰাৰম্ভিক আমি আৰম্ভ কৰিছোঁ। তাৰ উদ্দেশ্যটো আগন্তুক বিধানসভা সমষ্টিৰ বাই ইলেকশ্যন, ইয়াত আমি ভালকৈ আলোচনা কৰি লৈছোঁ আজি, যাতে আগন্তুক ইলেকশ্যন আমি সুচাৰুৰূপে কাম কৰি যাব পাৰোঁ। কাৰণ আমি শুনামতে ইলেকশ্যন সোনকালে হ'ব, গতিকে সময়টো বেছি নাপাব পাৰে। গতিকে আমি আজি আমাৰ সমষ্টিৰ জমদুমাৰ সমষ্টিৰ তৰফৰ পৰা আমিতো যিটো মোক দায়িত্ব দিছে, ইনচাৰ্জ কৰি দিছে আগন্তুক ইলেকশ্যনৰ কাৰণে, আমি দুটা পাৰ্টিত আমাৰ নেতাবিলাক মাতি পেলাই আলোচনা কৰিছোঁ। আৰু আজি আমি ইয়াত প্ৰিপাৰেশ্যন কৰিম, আমি কেনেকৈ কৰিলে কাম কৰিম, কেনেকৈ জিকি পাৰোঁ। সেইকাৰণে আমি ইয়াত আমাৰ প্ৰত্যেক BC ডিষ্ট্ৰিক্টলৈ আমি এটা কমিটি গঠন কৰিম, মনিটৰিং কমিটি। আমি ভাবিছোঁ দুটা BC ডিষ্ট্ৰিক্ট এটা মনিটৰিং কমিটি গঠন কৰিম। তেওঁলোকে নিজৰ নিজৰ BC ডিষ্ট্ৰিক্ট অঞ্চলত চাই পেলাই কি লেকিংছ আছে, কি অভিযোগ আছে, এইবিলাক বুজি পেলাই তেওঁলোকে আমাৰ ৰিপৰ্ট কৰিব। আৰু সেইবোৰ আমি আমাৰ ব্লক কমিটিয়ে হওক বা আমাৰ জিলা কমিটিয়ে হওক ভালকৈ আলোচনা কৰি পেলাই মীমাংসাটো সমাধান কৰাৰ কাৰণে ল'ম। আৰু আগন্তুক আমি তেনেকৈ কাম কৰি পাৰোঁ আমি ল'ম। প্ৰভাৱ ইমানখিনি নপৰিব। কংগ্ৰেছ এতিয়া মানে নানাও, কংগ্ৰেছ উঠা মানি আৰু উঠা তেনে ডুবি যাব পানী। গতিকে কংগ্ৰেছ তেওঁলোকে আমাৰ নিশ্চয় আমাৰ ৰকিবুল হাছান ডাঙৰীয়া জ্যেষ্ঠতম কেন্দ্ৰীয় প্ৰত্যাগ কৰি গৈছে, নিশ্চয়তো আমাৰ একো এফেক্ট কৰিব। কাৰণ আমি আজি দেখিছোঁ BPFৰ যিবিলাক তেওঁলোকে জিকি গৈছিল, প্ৰায় 50% BPFৰ মানে আমাৰ BJP আৰু UPPL সোমাই আছে। গতিকে কংগ্ৰেছ আৰু কোন থাকিব, জিকাৰটো তেওঁলোকৰ চান্স নাই, আমাৰতো বেছি আছে। কাৰণ আমাৰ এইফালে আমাৰ মাইনৰিটি হওক, বঙালী হওক, ৰাজবংশী হওক, বড়ো হওক, চব BJP বা UPPL সোমাবলৈ লৈ আছে, সোমাই আছে। মোৰ সমষ্টিত আজিলৈকে মই আমাৰ এই বছৰতে প্ৰায় 11,000 মান ইয়াত যোগদান কৰিছে, BJPত যোগদান কৰিছে বহুত মানুহ, আৰু UPPL তেনেকৈ জইন কৰিছে। তেনেকৈ আৰু বেলেগ সমষ্টিটো কৰি আছে, শ্ৰীৰামপুৰ কৰিছে, আমাৰ চৰাইবিলো কৰিছে, তেনেকৈ BJPত বহুত সোমাইছে, UPPL সোমাইছে। গতিকে এইটো চালে নিশ্চয় আমাৰ এইখিনি আগন্তুক বাই ইলেকশ্যনত আমাৰ যে কংগ্ৰেছৰ যে ইম্পেক্ট, এইটো নিশ্চয় ইমানখিনি নপৰিব আমি ধাৰণা কৰিছোঁ। কেইমান তেনেকৈ আছে, যোৱাবাৰ আমি এই সমষ্টি BJPৰ তৰফৰ UPPLকে এৰি দিয়া হৈছে, এতিয়াও এই লাইনটো যাব, নিশ্চয় UPPL কেন্দ্ৰিত হ'ব, কাৰণ তেওঁলোকে যোৱাবাৰ এৰি দিয়া হৈছিলে। গতিকে এইবোৰ তেনেকৈ হ'ব বুলি আমি ধাৰণা কৰিছোঁ। অৱশ্যে এইটো এতিয়ালৈকে ফাইনেল হোৱা নাই, হাইকমাণ্ডে কি আলোচনা কৰিছে আমি নাজানো, কিন্তু আমাৰ ফিলিংটো আমি কৈছোঁ যে তেওঁলোকে পালেও আমাৰ একো আপত্তি নাই। আমি BJP হিচাপে যিমান কষ্ট কৰিবলৈ কষ্ট কৰি আমি জিকাই দিম। পাছতো মই দেখিছোঁ যিবিলাক তৃণমূল কংগ্ৰেছৰ চৰণ লৈছে, তেওঁলোকে বেছ নোহোৱা মানুহ। মই দেখিছোঁ আমাৰ এই যে আগৰ কিবা কি কয় গাঁৱগুৰি এজন কিবা নাম আছিল পচুমাথাৰী, তেওঁৰ পিছত এজন তেওঁ চাৰ বাহিৰে নিজৰ চেদৰ বাহিৰে তেওঁলোকক কোনো বড়ো মানুহ বেলেগ মানুহতো নাথাকিবই। তেওঁ বিটি নোহোৱা এজন নেতা, তেওঁ যদি টিকেট পায় তেওঁ কোনে ভোট দিব। গতিকে মই ভাবিছোঁ এতিয়া তেওঁলোকে যিবিলাকে তৃণমূল সোমাম বুলি কৈ আছে, তেওঁলোকে কিবা আশা কৰি পেলাই কিবা পায় নেকি বুলি তেওঁলোকে অলপ চৰণ ল'ব বিচাৰিছে, কিন্তু লাষ্টত দেখিব তেওঁলোকে তৃণমূলৰ কাম নকৰিব, তৃণমূলৰ ভোট নিদিব। গতিকে তৃণমূল আমাৰ নকৰিব।